স্বাগতম জনাইছো আমাৰ সকলো দৰ্শকক বিমল অটোৰ অফিচিয়েল ইউটিউব পেজলৈ আৰু মই দেৱজ্যোতি দাসগুপ্তাই আজি লৈ আহিছো এক বিশেষ ভিডিঅ' য'ত আমি কথা পাতিম নেক্সাই লৈ অহা এটি বিশেষ গাড়ীৰ বিষয়ে আৰু এইখিনিতে আমাৰ সকলো দৰ্শকক মই অৱগত কৰি থওঁ যে এই গাড়ীখন যেটো নেক্সাই লৈ আহিছে এই গাড়ীখনে কিন্তু ইতিমধ্যে ভাৰতীয় অটোমোবাইল ইণ্ডাষ্ট্ৰীত এটি বৰ সুনাম অৰ্জন কৰিছে এটি বাছ ক্ৰিয়েট কৰিছে যেটো বহুত পজিটিভ হয় কিয়নো তেখেতসকলে লৈ অহা এই গাড়ীখন কিন্তু অকল ডিজাইন বা টেকনলজিৰ ক্ষেত্ৰতে আগুৱাই থকা নাই ইয়াৰ যেটো ডেভেলপমেন্ট আছে যেটো ইন্টেৰিয়ৰ্স আছে এই সকলোখিনিয়ে কিন্তু সকলো এসপেক্টে কিন্তু বৰ পজিটিভ ভাইব দি আছে আৰু আহক আমি সকলোৱে মিলি এই গাড়ীখন অকনমান চাওঁ আৰু এই গাড়ীখন হৈছে Nexa Fronx আমি সকলোৱে ইতিমধ্যে এই গাড়ীখন আমি ভালকৈ চালু এটা সোৱাৰ পিছত যদি আপোনালোকৰ মনত কিছু প্ৰশ্ন নিশ্চয় আহিব পাৰে আপোনালোকৰ মনতো যদি কিবা প্ৰশ্ন আছে বা আপুনি যদি এই গাড়ীখনৰ বিষয়ে যদি আৰু সবিশেষ জানিবলৈ বিচাৰিছে তেনেহলে তলত দিয়া নম্বৰটি যোগাযোগ কৰিও আপুনি কিন্তু এই গাড়ীখনৰ তথ্য লাভ কৰিব পাৰে অথবা আপুনি আহিব পাৰে বিমল নেক্সা শ্ব'ৰুমলৈ যেটো অৱস্থিত আছে গুৱাহাটী জিএছ ৰোডত আপুনি আহিও বহুতো কথা বা বহুতো নজনা কথা আপুনি জানিব পাৰে এই গাড়ীখনৰ যদি আমি ভেৰিয়েন্টছৰ কথা ক'বলৈ যাওঁ তেনেহলে এই গাড়ীখন আপোনাৰ পাঁচটাকৈ ভেৰিয়েন্টছত উপলব্ধ হ'ব যেটো হ'ল সিগমা ডেল্টা ডেল্টা প্লাস জিটা আৰু এলফা আৰু এই গাড়ীখন যেটো আপোনালোক সকলোকে দেখুৱাইছো এটো হ'ল ডেল্টা প্লাস ভেৰিয়েন্টৰ গাড়ী আৰু যদি আমি ট্ৰান্সমিশনছৰ কথা কওঁ তেনেহলে এই গাড়ীখন উপলব্ধ হ'ব পাঁচটাকৈ আপোনাৰ ভেৰিয়েশনছত পাঁচটা ভেৰিয়েশনছ যেটো হ'ল আপোনাৰ মেনুৱেলছত আৰু চাৰিটাকৈ অটোমেটিক ট্ৰান্সমিশনছতো अवेलेबल হ'ব লগতে ৰঙৰ কথা যদি আমি কওঁ তেনেহলে নটাকৈ ৰঙত আপুনি এই গাড়ীখন সংগ্ৰহ কৰিব পাৰিব আৰু এই গাড়ীখন যদি আমি কওঁ তেনেহলে এই গাড়ীখন নিৰ্মাণ কৰা হৈছে Balenoত ইউজ কৰা হাত টেক প্লেটফৰ্ম নেক্সাৰ এই ফ্ৰংক্স গাড়ীখনৰ যদি আমি বিশেষত্বৰ কথা কওঁ অটাইতকৈ লোভনীয় যদি এটি আকৰ্ষণীয় ফিচাৰৰ কথা কওঁ তেনেহলে হৈছে এই গাড়ীখনৰ একচুয়ালি সাইড প্ৰফাইল যদি আপুনি চাই এটো কিন্তু বৰ ষ্টাইলিশ হয় আৰু লগতে ইয়াৰ যদি আমি গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ কথা কওঁ তেনেহলে গ্ৰাউণ্ড ক্লিয়াৰেন্স আছে ইয়াৰ 190 mm আৰু লগতে যদি আমি লেংথৰ কথা কওঁ তেনেহলে এয়া হৈছে 3995 that is 3995 mm ৰ ইয়াৰ লেংথ হৈছে আৰু লগতে আপোনালোক সকলোকে এটা কথা কওঁ আপোনালোকে যদি এতিয়ালৈকে বিমল অটোৰ যদি আপোনালোকে ইউটিউব অফিচিয়েল পেজত সাবস্ক্ৰাইব নাই কৰা তেনেহলে কৰক কিয়নো বহুতো আকৰ্ষণীয় ভিডিঅ'জ আৰু লগতে অফাৰ্ছৰ ডিটেইলছও আপুনি পাব আমাৰ এই অফিচিয়েল ইউটিউব পেজত এনিৱেজ এবাৰ আমি কথা পাতিম অকনমান ইয়াৰে টায়াৰ্ছৰ বিষয়ে টায়াৰ্ছখিনি হ'ল ইয়াতে জিঅমেট্ৰিক প্ৰিচিজন কাট এলয় হুইলছ দিয়া আছে 16 ইঞ্চৰ এটো হ'ল ডেল্টা প্লাস ভেৰিয়েন্টৰ যদি আপুনি টপ মডেলছত যায় তেনেহলে ইয়াতে আপুনি জিঅমেট্ৰিক ডায়মণ্ড কাট আপুনি এলয় হুইলছ পাব আৰু লগতে আমি যদি আপোনালোকক এই গোটেই গাড়ীখনৰ সাইড প্ৰফাইলছখিনি দেখাও তেনেহলে এটি বস্তু ইয়াতে দেখাব লাগিব ইয়াতে আপুনি পাই আছে ইলেক্ট্ৰনিক্যালি এডজাস্টেবল ORVMs তাৰ লগতে থাকিব আপোনাৰ ইন্ডিকেটৰ লাইটটো লগতে পাব আপুনি এই গাড়ীখনৰ সাইড প্ৰফাইলত স্কিড প্লেটছও পাব আৰু এই গোটেই গাড়ীখনৰ যদি আপুনি ABC পিলাৰ্ছখিনি চাই এটা কিন্তু বৰ ষ্টাইলিশ এটি ফিচাৰো দিয়া আছে এই গাড়ীখনৰ ডিজাইন বিশেষত্ব হৈছে যে এই গাড়ীখন হ'ল অল নিউ এজ এৰোডাইনামিক ডিজাইনেৰে পৰিপূৰ্ণত কৰা হৈছে আৰু লগতে যদি এই ফ্ৰংক্স গাড়ীখনৰ যদি আমি ৰেয়াৰ সাইডটো চাওঁ তেনেহলে ৰেয়াৰ সাইডত আপুনি এটি বৰ বিশেষ আকৰ্ষণীয় বস্তু দেখিবলৈ পাব যেটো হ'ল ইয়াৰে নেক্সট ট্ৰিপ fully connected RCL আৰু অকনমান ওপৰ যদি আপুনি মন দিয়ে তেনেহলে আপুনি দেখিবলৈ পাব যে হাই মাউন্টেড ষ্টপ ল্যাম্প আছে আৰু অকনমান ওপৰত আছে আপোনাৰ শাৰ্ক ফিন এন্টেনা আৰু লগতে পাই আছে আপুনি ঠিক চেন্টাৰত ইয়াৰে ব্ৰ্যান্ডিং যেটো হ'ল সুজুকিৰ S বহুৱা আছে আৰু লগতে ৰেয়াৰ সাইডত আপুনি পাই আছে চাৰিটাকৈ পাৰ্কিং সেন্সৰছ আৰু তাৰ অকনমান তলতে আছে আপোনাৰ স্কিড প্লেট আৰু বুট স্পেচৰ যদি আমি কথা কওঁ তেনেহলে বুট স্পেচত আপুনি টোটাল কেপাসিটি পাই আছে 308 লিটাৰ মই যদি আপোনাক অকনমান খুলি দেখুৱাবলৈ যত্ন কৰো আপুনি দেখিবলৈ পাব যে ইয়াৰ ভিতৰত যথেষ্টখিনি স্পেচ আছে এইটো হ'ল ইয়াৰে বুট স্পেচ 308 লিটাৰৰ বুট স্পেচ বহুত ভাল স্পেচ ভালেখিনিও স্পেচিয়াছ হয় এবাৰ বুট স্পেচ আপোনালোকক মই দেখুৱালো এবাৰ সময় হৈ পৰিছে ইয়াৰে ৰেয়াৰ সিটত গৈ প্লাই চেক কৰা ৰেয়াৰ সিটৰ স্পেচ কেনেকুৱা কমফৰ্ট কেনেকুৱা সো আহক আমি ৰেয়াৰ সিটলৈ যাওঁ
ৰেয়াৰ ছাইডত অহাৰ পিছত মোৰ এটা কথা মনত পৰিলে, কিন্তু আপোনালোকক দেখুওৱা দৰকাৰ যে এই ছাইড প্ৰফাইলৰ পৰা যদি আমি চাবলৈ যাওঁ তেনেহ'লে কিন্তু এই গাড়ীখনৰ ৰুফ ৰেইলছো এভেইলেবল আছে, যিটোৰ সহায় আপুনি আপোনাৰ যিকোনো জাৰ্ণিত আপুনি ইয়াৰ প্ৰয়োগ কৰিব পাৰে। লগতে এতিয়া সময় হৈ পৰিছে আমি ভিতৰ যাই পেলাই ইয়াৰ ৰেয়াৰ ছাইডটো চেক আউট কৰোঁ। অলৰাইট, চ' আমি এতিয়া আহি পালোঁ ফ্ৰংক্স গাড়ীখনৰ ৰেয়াৰ ছিটত। আৰু ফ্ৰংক্স গাড়ীখনৰ ৰেয়াৰ ছিটত বহি পেলাই এটা কথা ক'ব লাগিব, ইয়াৰ যিটো ছিট কমফৰ্ট কিন্তু সঁচাকৈ বৰ ধুনীয়া হয়, বহুত স্পঞ্জি হয়, আৰু স্পেচিয়েলি মই অকণমান ছফ্ট এণ্ড কুশ্বনি বস্তু ভাল পাওঁ। চ' এই গাড়ীখনৰ ছিট চিলুৱেটছ কিন্তু সঁচাকৈ বৰ ধুনীয়া। ইয়াতে যদি আমি ক্ৰাফ্টছমেনশ্বিপ চাওঁ তেনেহ'লে বৰ ধুনীয়াকৈ ইণ্ট্ৰিকেট ডিটেইলিং কৰা আছে, ডুৱেল টোনছত ছিটছ এভেইলেবল আছে, চিলুৱেটছ সঁচাকৈ অপূৰ্ব হয়। আৰু লগতে আপোনাক যদি মই ইয়াৰে কেবিন স্পেচৰ কথা কওঁ, কেবিন স্পেচ কিন্তু যথেষ্টখিনি ভাল। ইয়াতে আপুনি জেনেৰেলি আমি 3জন মানুহ ইয়াতে এডজাষ্ট কৰোঁ, কিন্তু 3জনতকৈও যদি অকণমান বেছি মানুহ হয়, এটা বা দুটা মানুহ যদি বেছি, দুটা নহয় ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন, ইয়াত যদি 3টাতকৈ এটা মানুহ বেছি হয় বৰ কমফৰ্টেবলি নহ'লেও অকণমান এডজাষ্ট কৰি পেলাই কিন্তু ইয়াতে বহিব পাৰিব। ছিটছৰ কথা আৰু এটা যদি মই আপোনাক কওঁ তেনেহ'লে এই ছিটছসমূহ ইয়াতে 40-60 স্প্লিট ছিটছ হয়। লগতে আপোনাৰ এডজাষ্টেবল হেডৰেষ্ট আছে, আৰু লেগ স্পেচ এণ্ড হেড স্পেচৰ কথা যদি আমি কওঁ তেনেহ'লে মোৰ হাইট হ'ল 5'8", আৰু 5'8" হিচাপত মই ড্ৰাইভাৰ ছিটো এৰেঞ্জ কৰি থোৱা আছে। তথাপিও কিন্তু স্পেচ বহুতখিনি আছে, লেগ ৰুম বা লেগ স্পেচ বহুতখিনি আছে। হেড স্পেচ মোৰ কাৰণে ঠিক হৈছে, ফৰ পিপল লাইক 5'8" to 5'10" ইজ এবছলিউটলি কমফৰ্টেবল। বা তাতকৈ যদি অকণমান বেছি হয় অকণমান ইছ্যু হ'ব পাৰে, বাট জেনেৰেলি ইমান এটা বেছি একো প্ৰব্লেম হ'ব নালাগে। আৰু লগতে এইখিনিতে আৰু এটা কথা মই আপোনাক ক'ব বিচাৰিম, যিটো হ'ল ইয়াতে চেণ্টাৰ কনচোলত যদি আপুনি চাওঁ ৰেয়াৰ ছিটৰ অকণমান এটা সৰুকৈ এটা পকেট দিয়া আছে, ইয়াতে আপোনাৰ ভেলুৱেবলছ থ'বৰ কাৰণে, স্পেচিয়েলি আপুনি ৱালেট থ'ব পাৰে। তাৰ অকণমান তলত ইয়াতে এটি চাৰ্জিং চকেট আছে, আৰু তাৰ ঠিক তলত আৰু এটি স্পেচ দিয়া আছে, যিটো অকণমানিকৈ স্পেচ য'ত আপুনি আপোনাৰ ফোনছ থ'ব পাৰে। এইবাৰ সময় হৈ পৰিছে আপোনাক যদি মই ড'ৰ দেখাবলৈ যাওঁ তেনেহ'লে এই ড'ৰখিনি জেনেৰেলি গোটেইখিনি মেজৰলি আপুনি পাব ইয়াতে হাৰ্ড প্লাষ্টিক, আৰু লগতে অকণমান আপুনি কুশ্বনি ফিল এটা পাই আছে। দৰ্জাৰ ইণ্টেৰিয়ৰ্ছখিনি কিন্তু আছে আপুনি ডুৱেল টোনছত, অকণমান কুশ্বনি ফিল এটা আছে। লগতে ইয়াতে আছে উইণ্ডো আপছাইড ডাউন কৰাৰ কাৰণে টগল বাটন, আৰু তাৰ ঠিক তলত আছে এটি স্পেচ য'ত আপুনি বটলছ থ'ব পাৰে, বটল হোল্ডাৰ। তাৰ লগতে আপুনি লিটাৰেলি মেগাজিনছ থ'বলৈ ঠাই নাই, বাট বটল ইজ ছাফিচিয়েণ্ট ফৰ দিছ। আৰু লগতে আছে ইয়াতে এটি স্পীকাৰ। এইখিনি হ'ল গোটেই ফিচাৰ্ছ এই গাড়ীখনৰ, নেক্সা ফ্ৰংক্স গাড়ীখনৰ ৰেয়াৰ ছিটৰ। এতিয়া সময় হৈ পৰিছে ফ্ৰণ্ট ছিটত যায় ফ্ৰণ্ট ছিটৰ ডাইনামিক্সখিনি চেক আউট কৰাৰ, আৰু লগতে ষ্টাইল ষ্টেটমেণ্ট কি দিছে এই নতুন গাড়ীখনত। লেটছ ফিগাৰ ইট আউট, লেটছ গেট ইন দেয়াৰ। বিকজ আমি নেক্সা ফ্ৰংক্স গাড়ীখনৰ ফ্ৰণ্ট ছিটত আহি পেলাই বহিলোঁ। ফ্ৰণ্ট ছিটত আহি বহাৰ পিছত মোৰ এটা বস্তু যিটো ইয়াতে ফিল হ'ল যে এই গোটেই গাড়ীখনৰ যি ইণ্টেৰিয়ৰ্ছ আছে এইটো কিন্তু বিৰাট প্লাছ এক্সপিৰিয়েঞ্চ মই ইয়াতে এক্সপিৰিয়েঞ্চ কৰিব পাৰিছোঁ। যিটো হ'ল আপোনাৰ এই গোটেইখিনি যদি আপুনি চাই, ইণ্টেৰিয়ৰ্ছখিনি যদি চাই, ইণ্টেৰিয়ৰ্ছখিনি কিন্তু সঁচাকৈ বৰ ধুনীয়া, বৰ যত্নৰে যেন এই গাড়ীটো ক'ৰবাত নিৰ্মাণ কৰা হৈছে তেনেকুৱাকৈ ক'ব লাগিব। কিয়নো ইয়াৰে যদি আমি ডেশ্ববৰ্ড চাওঁ, ডেশ্ববৰ্ড কিন্তু সঁচাকৈ বৰ ইলাষ্ট্ৰেট কৰা হৈছে। ইয়াতে আপুনি দুটাকৈ টোনত পাই আছে, যিটো হ'ল ডুৱেল টোন। লগতে আপোনাৰ ওপৰৰ হাৰ্ড প্লাষ্টিক হয়, ঠিক তলতে অকণমান মেৰুনিছ শ্বেড এটা আছে, আৰু লগতে ইয়াতে অকণমান চিলভাৰ লাইনিং এটাও দিয়া আছে। তাৰ লগতে আমি যদি অকণমান লেফ্ট ছাইডে আহোঁ, বা ৰাইট ছাইডে, মোৰ ৰাইট ছাইডে যদি আহোঁ তেনেহ'লে আপুনি ইয়াতে দেখিবলৈ পাব যে ইয়াতে ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ আছে। ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰত মেজৰলি আপোনাৰ এনালগ গোটেইখিনি দিয়া আছে, এনালগ ডিছপ্লে হয়। আৰু অকণমান মাজত যদি আপুনি চেণ্টাৰত চাই তেনেহ'লে ইয়াতে আছে আপোনাৰ ডিজিটেল MID। ডিজিটেল MIDত আপোনাৰ কিছু গাড়ীৰ বিষয়ে কিছু ইনফৰমেশ্যনছ দিয়া থাকে, যেনে ফিউল টেংক কিমানখিনি আছে সেইখিনি দিয়া থাকে, বা টাইম টেম্পাৰেচাৰ কিমানখিনি আছে গাড়ীৰ ভিতৰত সেইখিনিও থাকে। আৰু ঠিক অকণমান যদি আমি চেণ্টাৰ কনচোলৰ ফালে যাওঁ, চেণ্টাৰত আপুনি দেখিবলৈ পাই আছে ইয়াতে 7" স্ক্ৰীন, বিকজ এইটো আপোনাৰ থাৰ্ড ভেৰিয়েণ্ট হয়, থাৰ্ড টপ মোষ্ট ভেৰিয়েণ্ট হয় এই ফ্ৰংক্স গাড়ীখনৰ, যিটো হ'ল ডেল্টা প্লাছ। কিন্তু আপুনি যদি আলফা ভেৰিয়েণ্টত যায় তেনেহ'লে আলফা ভেৰিয়েণ্টত আপুনি পাব 9" স্ক্ৰীন। লগতে থাকিব আপোনাৰ এপল CarPlay, লগতে আছে এণ্ড্ৰইড অটো, আৰু নানান ধৰণৰ কিছু সা সুবিধাও আপুনি এই স্ক্ৰীনত পাব। আৰু ঠিক তলতে আছে ইয়াতে আপোনাৰ USB চাৰ্জিং পৰ্ট, এটা আছে USB চাৰ্জিং পৰ্ট, আৰু এটা আপোনাৰ চাৰ্জিং চকেট আছে। তাৰ লগতে অকণমানকৈ ফ্লেট এটি স্পেচ দিয়া গৈছে, তাৰ ঠিক তলত আছে দুটাকৈ কাপ হোল্ডাৰ, আৰু ইয়াতে আছে আপোনাৰ মেনুৱেল 5 স্পীড গিয়াৰ আছে, আপোনাৰ 5 স্পীড মেনুৱেল গিয়াৰ। তাৰ লগতে ইয়াতে অকণমানকৈ স্পেচো দিয়া আছে। এইবাৰ সময় হৈ পৰিছে ফ্ৰংক্স গাড়ীখনৰ আপোনাক
ষ্টিয়াৰিং দেখুৱাবলৈ সো ষ্টিয়াৰিং যদি আমি চাবলৈ যাওঁ তেনেহ'লে এই ষ্টিয়াৰিংখনত কিন্তু আপোনাৰ টেলিস্কোপিক নহয় কিন্তু এটা টিল্ট অপশ্যন আপুনি পাব সো ইয়াতে অকণমান তলত এটা লিভাৰ আছে আপুনি লিভাৰটো পুল কৰিলে আপুনি এই গাড়ীখন টিল্ট কৰিব পাৰিব আপুনি আপোনাৰ হাইট আৰু কমফৰ্টৰ হিচাপে লগতে এই ষ্টিয়াৰিঙত আপুনি উপলব্ধ কৰিব পাৰিব ইয়াতে আছে আপোনাৰ অডিঅ' কণ্ট্ৰলছ আৰু তাৰ ঠিক অকণমান তলতে আছে আপোনাৰ টেলিফোনিক কণ্ট্ৰলছো অলৰাইট সো এইবাৰ সময় হৈ পৰিছে এই গাড়ীখনৰ আপোনাক ফ্ৰণ্ট সিটৰ ডোৰ পেনেল দেখুৱাবলৈ ডোৰ পেনেল দেখুৱাৰ আগতে মই আপোনাক ৰাইট সাইডে থকা অকণমান যিখিনি ফিচাৰ্ছ আছে এইখিনি দেখুৱাবলৈ সো আপুনি যদি ৰাইট সাইডে চাই তেনেহ'লে এইখিনিতে আপোনাৰ আছে এচি ভেন্টছ তাৰ লগতে ইয়াতে অকণমান কিছুমান বাটনছ আছে তাৰ ঠিক তলতে আছে ইয়াতে আপোনাৰ এটি কম্পাৰ্টমেণ্ট য'ত আপুনি কিছুমান আপোনাৰ বয় বস্তু বা কিছু ভেলুৱেবলছ আপুনি ইয়াতে ৰাখিব পাৰে তাৰ লগতে এইবাৰ যদি আমি অকণমান ডোৰ পেনেলৰ ফালে মন দিওঁ তেনেহ'লে ডোৰ পেনেলত আপুনি দেখিব যে ওপৰত হাৰ্ড প্লাষ্টিক ইউজ কৰা হৈছে তাৰ লগতে এটি ডুৱেল টোন আপুনি ফিনিছ পাই আছে এইখিনিতে এটি ভেলভেটি বা কুশনি অকণমান এটা ফিল আছে তাৰ লগতে ইয়াতে আছে ডোৰ হেণ্ডেল তাৰ এইখিনিতে আছে আপোনাৰ উইণ্ডো কণ্ট্ৰল বাটনছ আপসাইড ডাউন কৰিবলৈ লগতে ইয়াতে আছে আপোনাৰ এটি বাটন য'ত আপুনি প্ৰেছ কৰিলে আপোনাৰ এই ORVM আপুনি এডজাষ্ট কৰিব পাৰিব লগতে ইয়াতে টগল বাটন এটাও আছে য'ত আপুনি আপোনাৰ মিৰৰ এডজাষ্টমেণ্ট কৰিব পাৰিব এইখিনিতে আৰু এটি বস্তু আছে ইয়াতে আছে আপোনাৰ স্পিকাৰ লগতে আছে আপোনাৰ বটল হোল্ডাৰ আৰু ইয়াতে আছে আপোনাৰ মেগাজিন হোল্ডাৰ আৰু এইবাৰ সময় হৈ পৰিছে আমাৰ এই ফ্ৰংক্স গাড়ীখনৰ আগত যায় ইয়াৰ যেটো ইঞ্জিন স্পেসিফিকেশন আছে বা কি ধৰণৰ সাৱধানতা এই গাড়ীখনত লোৱা হৈছে এই গোটেইখিনি স্পেসিফিকেশনস চেক আউট কৰাৰ সো লেটস গেট ইন দেয়াৰ ভিউয়াৰ্স এই গাড়ীখনৰ যদি আমি অকণমান টেকনিক্যাল এসপেক্টৰ কথা কওঁ বা ইঞ্জিনৰ কথা কওঁ তেনেহ'লে এই গাড়ীখনৰ ইঞ্জিন হ'ল 1.2 লিটাৰ K সিৰিজ ডুৱেল জেট ডুৱেল VVT ইঞ্জিন আৰু এই গাড়ীখনৰ যদি আমি কেপাসিটিৰ কথা কওঁ তেনেহ'লে কেপাসিটি হ'ল আপোনাৰ 1197 cc আৰু ম্যাক্স পাৱাৰ জেনাৰেট কৰে হ'ল 66 কিলোৱাট আৰু এই গাড়ীখনে ম্যাক্স টৰ্ক প্ৰডিউস কৰে হ'ল 113 নিউটন মিটাৰ লগতে নেক্সাই ক্লেম কৰা মতে যদি আমি মাইলেজৰ কথা কওঁ তেনেহ'লে মাইলেজ হ'ল ইয়াৰ 20 লিটাৰ্ছ ইয়াৰ একো সাৰ্টেনিটি এতিয়াও নাই এইটো কোম্পানীয়ে ক্লেম কৰা দ্যাট ইজ নেক্সাই ক্লেম কৰা হ'ল 20 কিলোমিটাৰ্ছ পাৰ লিটাৰ আৰু লগতে যদি আমি ফিউল ট্যাঙ্ক কেপাসিটিৰ কথা কওঁ এই গাড়ীখন ফ্ৰংক্স গাড়ীখনৰ যদি কওঁ তেনেহ'লে 37 লিটাৰ্ছ হ'ল এই গাড়ীখনৰ ফিউল কেপাসিটি সাৱধানতাৰ কথা যদি আমি ক'বলৈ যাওঁ এই গাড়ীখন যেটো হ'ল ফ্ৰংক্স গাড়ীখনত আপুনি পাই আছে হিল হোল্ড এছিষ্ট তাৰ লগতে পাই আছে আপুনি ESP লগতে আপুনি ফ্ৰণ্ট সাইডত পাই আছে দুটাকৈ এয়াৰ বেগছ আৰু ABS উইথ EBD আপুনি পাই আছে আৰু লগতে আপুনি ৰেয়াৰ সাইডত পাব ডিফগাৰো আৰু প্ৰিয় দৰ্শক এইখিনিতে সমাপ্ত পৰিলে আমাৰ আজি এই কাৰ ৱাক ৰাউণ্ড এই গাড়ীখনক লৈ নেক্সাই লৈ আহা ফ্ৰংক্স গাড়ীখনৰ আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাইছে আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব কিন্তু নাপাহৰিব আৰু লগতে এইখিনিতে মই আপোনালোক সকলোকে কৈ থওঁ যদি এই গাড়ীখনৰ বিষয়ে আপুনি আৰু অকণমান জানিব বিচাৰিছে বা আৰু যদি আপুনি তথ্য লাভ কৰিব বিচাৰিছে তেনেহ'লে তলত দিয়া নম্বৰটিত যোগাযোগ কৰি আপুনি জানিব পাৰে অথবা আপুনি আহক নেক্সা শ্ব'ৰুমলৈ বিমল নেক্সা শ্ব'ৰুম যেটো অৱস্থিত আছে GS ৰোড গুৱাহাটী আৰু যদি আপুনি আহিব নোৱাৰে তেনেহ'লে অফ কোৰ্স কল কৰি আপুনি সুধিব পাৰে আৰু লগতে আপুনি যদি আৰু লেটেষ্ট অফাৰ্স বা লেটেষ্ট ডিসকাউন্টস যদি আপুনি জানিবলৈ বিচাৰিছে তেনেহ'লে কিন্তু আমাৰ অফিচিয়েল YouTube পেজ যাৰ নাম হৈছে বিমল অটো আপুনি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনত হিট কৰিব আৰু এইখিনিতে মই আপোনালোকৰ পৰা বিদায় ল'বলৈ লৈছো কিন্তু এটি সাৱধানতা বাণী সঁচাকৈ দৰকাৰী ড্ৰাইভ সেফ এণ্ড ষ্টে হ্যাপি